হাই এভৰিৱান আৰু সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি হৈছে 17 তাৰিখ। ভিডিঅ'টো ৰাতিপুৱাই বনাম বুলি ভাবিছিলোঁ, কিন্তু সময়ে পোৱা নাই, সেইকাৰণে আৰম্ভও কৰিব পৰা নাই। বাৰু সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই ভিডিঅ'টো আৰম্ভ কৰা দেৰিয়ে হৈ গৈছে, কাৰণ ল'ৰা শুই আছিলে, মাজতে উঠি গ'ল, সেইকাৰণে কৰিব পৰা নাছিলোঁ। এতিয়া 12টাই বাজিলেহি, 12:40 হ'লহি। আৰু ভাবিছোঁ কি বনাওঁ। কালি ৰাতি শুকান মাছৰ চাটনি বনাইছিলোঁ, কিন্তু মই ভিডিঅ'টো কৰিব নোৱাৰিলোঁ, কাৰণ ৰাতি বনালোঁ। পিছত কেতিয়াবা বনালে ৰেচিপিটো শ্বেয়াৰ কৰিম বাৰু আপোনালোকৰ লগত। আৰু আপোনালোকৰ খবৰ ভালনে? মোৰ ভালেই। আৰু কালি এই চুলিকেইডাল কাটি দিলোঁ, আৰু এইপিনেও এনেই আগকেইডাল কাটি দিলোঁ, ভিডিঅ' কৰা নহ'লে। আৰু দেখিছেনে, চেলাউৰি থ্ৰেডিং কৰিলোঁ। হয়তো আকৌ সুধিব পাৰে চেলাউৰি কিহেৰে থ্ৰেডিং কৰে। মই এটা বস্তু দেখুৱাইছোঁ, মই সেই বস্তুৰে চেলাউৰি থ্ৰেডিং কৰোঁ। সেই বস্তুটো দেখুৱাব অলপ। এটা বস্তু দেখাওঁ, সেই বস্তুটো হৈছে এইটো ধৰিব পাৰিছেনে আপোনালোকে? ধৰিব পাৰিছেনে নাই নাজানো বাৰু। এইটো হৈছে হেৰি, মানে চুইট, মানে চেলাউৰি ধুনীয়াকৈ কাটি থ্ৰেডিং কৰা। আৰু সেই বস্তুটো হৈছে এইটো ধৰিব পাৰিছেনে? এইটো সৰু ধৰিব পাৰিছেনে নাই নাজানো। ইয়াত সৰু, এইপাত দীঘল ব্লেড হয়, আৰু এইপাত সৰু হয়, এপাত চুটি ব্লেড হয়। আপোনাৰ যোনটো ইচ্ছা সেইপিনে এনেকৈ থ্ৰেডিং কৰিব পাৰে। মই এবাৰ কৰি দেখুৱাই দিছোঁ বাৰু, চাওক। সেইদিনা কৰিছিলোঁ, কিন্তু মই ভিডিঅ' কৰিব পৰা নহ'লে। এনেকৈ লৈ নিশ্চয় শব্দটো শুনিছে কেনেকুৱা উঠে। আপোনাক সৰুটো লাগে, দীঘলটো লাগে, আপোনালোকে এনেকৈ ধুনীয়াকৈ থ্ৰেডিং কৰি ল'ব পাৰে। মই এনেই আপোনালোকক জাষ্ট দেখাইহে দিলোঁ, কাৰণ মই সেইদিনা কৰিছোঁ যেতিয়া মই কৰা হৈ গ'ল। আৰু এইটো থ্ৰেডিং তেনেকৈ কৰে, কিন্তু বেটাৰী ক'ত হয় জানেনে? এনেকৈ খুলিলে নহয়, খোলাৰ পিছত এইটো বেটাৰীটো, আৰু এনেকৈ বেটাৰীটো ভৰাই দিলে, আৰু এনেকৈ কৰি এনেকৈ মাৰি দিলে। আৰু এটা বস্তু আপোনালোকে ধৰিব পাৰিছেনে নাই নাজানো। এইখিনিতে এটা চিন আছে, আৰু এটা ত্ৰিভুজ আকৃতিৰ যিটো চিন আছে, সেই চিনটো আছে একেবাৰে এনেকৈ দিলে খোলা যায়, এনেকৈ দিলে খোলা যায়। আৰু এটা জিৰ' আছে, ধৰিব পাৰিছেনে নাই নাজানো। এটা জিৰ' আছে এইখিনিতে, এই জিৰ'ডালত থৈ দিলে, যিটো নেকি জিৰ' হেৰি আছে, সেইটো থৈ দিলে বন্ধ হয়। আৰু 1 এটা আছে এইখিনিতে, ধৰিবই নোৱাৰি, পোহৰটো বহুত বেছি পৰিছে। এইখিনিতে এটা 1 আছে, সেই 1টোত দিলে এইটো মানে অন হয়। আৰু এইটো এনেকৈ ধুনীয়াকৈ এনেকৈ কৰিব পাৰে আপোনালোকে। আৰু এটা সুবিধা আছে, এইটো খুলিব পৰা ছিষ্টেম। আৰু এইটো থৈ পেলাই আৰু এটা ছিষ্টেম দেখুৱাই দিব পাহৰিলোঁ। এই বস্তুটো দেখিছেনে? এইটো আছে ডাঙৰ ছাইডটো, আৰু এইটো আছে সৰু ছাইডটো। আপোনালোকে এনেকৈ ভৰাই মানে যদি ডাঙৰ ছাইডটো লাগে, ডাঙৰ ছাইডটোৰে এনেকৈ বস্তুটো কাটিব পাৰে জানেনে? যদি চেলাউৰিকেইডাল মানে বেছি দীঘল হৈছে, এনেকৈ কাটি দিব পাৰে। আৰু এইফালৰ পৰা এনেকৈ লৈ কাটি দিব পাৰে। এইটো ছিষ্টেম। সৰুটো লাগিলে সৰুটো ল'ব পাৰে, এইটো ছিষ্টেমটো। আৰু এটা ছিষ্টেম আছে, এইটো এনেকৈ খুৱাই লৈ, বহুতৰে নহয় জানো, গোটেই কপালখনতে মানে হেৰি থাকে, বিশেষকৈ মোৰ থাকে বাৰু,
সেইটো কাৰণে। আৰু কিছুমানৰ এনেকুৱাটো থাকে আৰু কিছুমানৰ এইফালেও থাকে আৰু এনেকুৱাটো থাকে বা এনেকুৱাটো কোনোবাই কৰিব পাৰে, কৰিব ইচ্ছা কৰিলে। যদি বেছি গজি গৈছে তেতিয়া এইটো দি এনেকৈ লৈ ধুনীয়াকৈ কৰিব পাৰে বা এইফালেও এনেকৈ ধুনীয়াকৈ কৰিব পাৰে। মই অলৰেডি কৰি থোৱা আছে, সেইকাৰণে মই এতিয়া এনেই আপোনালোকক জাষ্ট ওপৰতে দেখাই দিছোঁ। এতিয়া এইটো বেটাৰী শুৱা আছে আৰু আপোনালোকে বেটাৰী শুৱাই অন কৰি ল'ব পাৰিব। বেটাৰীটো ইয়াৰ লগতে দিয়ে, মই মিছ'ৰ পৰা কিনিছিলোঁ। আৰু এইটো এটা ভাল সুবিধা। এইটো দেখিছেনে, এইডাল এনেকৈ শুৱাই ল'ব লাগে। এনেকুৱাত এই পাছ চাইডে এইটো যিটো হেৰি আছে নেকি, এইটোত এনেকৈ শুৱাই ল'ব লাগে। লৈ মেলি ধুনীয়াকৈ, যদি বেছি হেৰি লাগে এনেকৈ মানে যিকোনো আৰু শুৱাই ল'ব পাৰে আপোনালোকে। এতিয়া হৈ গ'ল। আৰু এয়া চাফা কৰা এডাল ব্ৰাছ থাকে, এডাল দি আপোনালোকে এনেকৈ চাফা কৰি ল'ব পাৰে। আৰু লাষ্টত চাফা কৰি লৈ আৰু এটা আছে, এইটো এটা বস্তু এনেকৈ মাৰি থৈ দিব পাৰি এনেকৈ। আৰু মই এতিয়া বাঁহটোত থ'ব নোৱাৰোঁ, কাৰণ ওলাৰ পিছত আৰু বাঁহটোত মই থ'ব নোৱাৰিলোঁ। এনেকৈ থ'ব পাৰোঁ এইটো বস্তু। এইটো যিহেতু বহুত ভাল, মই ইউজ কৰি বহুত ভাল পাইছোঁ। আৰু এইটো চেলাউৰি টিটিং কৰা, যিহেতু মই ল'ৰাৰ লগত এনি টাইম বা যেইদিনৰ মূৰতেই হওক বা মই ল'ৰাৰ লগত যাব নোৱাৰোঁ, যিহেতু ৰুমতেই থাকিবলগীয়া হয়, তাত যাব নোৱাৰোঁ। সেইকাৰণে মই এইটো মিছ'ত হঠাতে দেখা পালোঁ, অকস্মাতে মই দেখা পালোঁ। আৰু দেখা পাই ভাবিলোঁ কি বস্তু, তাৰপিছত যেনিবা ফটোও দেখা পালোঁ, মানে চেলাউৰি ফিটিং কৰা। আৰু কিন্তু মই বেটাৰী চিষ্টেম বুলি মই ভবা নাছিলোঁ, কাৰেণ্টৰ বুলি ভাবিছিলোঁ। তাৰপিছত অহাৰ পিছত গম পালোঁ এইটো বেটাৰী হয়। বেটাৰী চিষ্টেম লগাই মেলি কৰিব পাৰে। আৰু বেটাৰী শেষ হ'লে মানে বিশেষকৈ এই বস্তুটো নিকিনিলেও কোনো কথা নাই, বেটাৰী সলাই আপোনালোকে ধুনীয়াকৈ চলি যাব পাৰে। আৰু মই ইউজ কৰি ভাল পাইছোঁ, কাৰণ মই ল'ৰা লৈ মেলি মই বিউটি পাৰ্লাৰত যাব নোৱাৰোঁ, যিহেতু আৰু ইমানো বেছি মেকআপ নকৰোঁ বা হেৰি নকৰোঁ, চেলাউৰি থ্ৰেডিং নকৰোঁ। তেতিয়া মানে আগতে মানে কৰিছিলোঁ, কৰাৰ কাৰণে আৰু আগতে দোকানত কৰিছিলোঁ, বিউটি পাৰ্লাৰত গৈ পেলাই কৰিছিলোঁ। সেইকাৰণে মানে কি এতিয়া বেছি গজি আহে, আৰু গজি অহাৰ ফলত মই মানে যেতিয়া মন যায় তেতিয়া মানে মই যাব নোৱাৰোঁ পাৰ্লাৰত। সেইকাৰণে মই ৰুমতেই মানে থ্ৰেডিং কৰিব পৰা ব্যৱস্থা কৰি লৈছোঁ। আৰু মই বহুতেই ভাল পাইছোঁ। আপোনালোকে যদি পাৰে, আপোনালোককো যদি লাগে, মই ডেছক্ৰিপশ্যনত লিংক দি থৈ দিম। মিছ'ৰ লিংক দিব নোৱাৰিম, মোক কোড নাম্বাৰটো মই দি থৈ দিম। আৰু আপোনালোকে গৈ সেই কোড নাম্বাৰটো হেৰি কৰি আপোনালোকে কিনি ল'ব পাৰিব। মোৰ কিন্তু বহুত সুবিধা হৈছে এইটো দি, আৰু বহুতেই ইউজ কৰি আছে, দেখা পাইছোঁ বাৰু ইউজ কৰা। মই কিন্তু বহুত ভাল পাইছোঁ এইটো, আৰু লাগে যদি আপোনালোকক ল'ব পাৰিব এই বস্তুটো। আৰু সেইটো দামটোও সুধিব। মই হেৰি মিছ'ত মই 176 নে কি ইমান এনেকুৱা দেখা পাই দিছিলোঁ, কিন্তু যেতিয়া অৰ্ডাৰটো আহে তেতিয়া মানে কি হৈছে, দুটা আহিছে একেলগে। আৰু সেই দুটাৰ ফলত কি কৰিছে, 560 টকা লৈ লৈছে দাম, জানেনে। মই ৰিটাৰ্ণ দিব বিচাৰিছিলোঁ, কিন্তু মোৰ কাৰণে বহুত আৰ্জেণ্ট দেখি মই ৰিটাৰ্ণ নিদিলোঁ। ক'ৰবাৰ পৰা ধাৰ কৰি হ'লেও খুচৰি মাচৰি টকাকেইটা উলিয়াই 560 টকা দি মই ল'লোঁ। লোৱাৰ পিছত খুলি চাওঁ যে তাত এনেকুৱা বাঁহা মানে দুটা আহিছে। তাৰ মই ভাবিলোঁ মোকতো দুটা নালাগে ন, এটাই লাগে, এতিয়া এটা কি কৰিম। তাৰপিছত ভাবিলোঁ ভণ্টিকে দিব পাৰিম, তাৰপৰা এটা ভণ্টিক দি দিলোঁ আৰু এটা মই ৰাখিলোঁ। এইটো বহুত সুবিধাজনক হয়, আপোনালোকে যদি পাৰে কিনি ল'ব পাৰিব। মই ডেছক্ৰিপশ্যনত মই কোড দি থৈ দিম, কোডটো মই দি থৈ দিম, আৰু সেই কোডটো চাৰ্চ কৰি আপোনালোকে কিনি ল'ব পাৰিব, অৰ্ডাৰ দিব পাৰিব। বাৰু ল'ৰা উঠিছেই, মই অলপ পিছত লগ পাইছোঁ। ভাত বনাবও টাইম হৈ গ'লহি। ভাত কি বা বনাওঁ চাওঁচোন, দেখাম বাৰু ভাত বনোৱা কি ৰেচিপি বনাওঁ নাজানো। আজি খালী ভাতেই বনাম চাগে, চাওঁচোন কি বনাওঁ দেখাই আছোঁ। আৰু আমাৰ ল'ৰা উঠি গ'ল, দেখিছেনে।
উঠিলেই কিমান পশুলে উঠি গ'ল ল'ৰা। আৰু মই বিশেষ একো নবনাওঁ, কালি ৰাতি ভাত বনোৱা ঠাণ্ডা ভাত কেইটামান আছে মোৰ কাৰণে হৈয়ে যাব। আৰু মই যিহেতু অকলেহে, ইয়াত আছে গাজৰ, কবি, মটৰ আৰু আলু। এয়া ভাজি বনাম আৰু এইখিনি ভাজি বনাই ভাজি খাম। বিশেষ তেনেকুৱা একো নবনাওঁ, যিহেতু মই অকলে এজনী আৰু কালি কচু শুকান মাছৰ চাটনি বনাইছিলোঁ, সেয়াও চাটনি অকণো আছে মোৰ কাৰণে, হৈ যাব। বিশেষ বেছি তেনেকুৱা একো নবনাওঁ। কালি ঠাণ্ডা ভাত আছে আৰু কালি ৰাতিৰ দালি অকণো আছে মোৰ কাৰণে, সেয়াই খাম। আৰু এইখিনি বহাই দিলে খাব সকলোবিলাক খাম। বাহিৰত 4-5টামান ল'ৰা ছোৱালী আছে, ইমান হুলস্থুল কৰি আছে, মানে কিবা মেচিন এটা চলাইছিলে ওচৰত, ইমান ভয় খাইছে। বাটত আছে যেনিবা এতিয়া অকণমান ৰ'দ দেখিছে, কিন্তু আমাৰ এইডোখৰত ৰ'দেই নপৰে অকণ, ইমান ঠাণ্ডা জেগা। ৰুমত থাকিলেতো বহুত ঠাণ্ডাই লাগে জানেনে। এখন ল'ৰা খুৱাই থৈ মই বাটত ৰ'দত গৈছোঁ অলপ সময়ৰ কাৰণে, বেছি সময় ৰখা নাই যেনিবা, বেছি দেখিছোঁ ল'ৰাই কি দুষ্ট কৰি আছে, কি দুষ্ট কৰি আছে। বেলনা বাৰী পাত উলিয়াই আনিছে আৰু বেলনাযোৰ উলিয়াই আনিব লাগে মানে ৰুটি দিলে। আৰু মই আপোনাক কৈছিলোঁ, মোৰ কালি ৰাতিৰে ভাত আছিলে, ভাত আৰু এইফালে চব্জি বনাই দিছোঁ, আৰু এইফালে তলত দালি আছে, দালি আৰু এইটুকুৰা ল'ৰাৰ কাৰণে ভাত বহাইছোঁ। ল'ৰাক ভাত খুৱাই লওঁ, তাৰপাছত মই ভাত খাম আৰু এটা ভাত খোৱা, তাৰপিছত মই ভাত খাম। তাৰপাছত মই কৈছোঁ যে বেছি টাইম মই ভিডিঅ' কৰিব নোৱাৰোঁ, সেইকাৰণে অলপ কৰিয়ে থৈ দিবলগীয়া হয়। আৰু ভিডিঅ'টো এইখিনিতে সামৰণি মাৰোঁ। যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু কাষতে থকা বেল বুটামটো টিপি ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।